দেখিছেনে এয়া ইমান ভিৰ ভাৰ আমাৰ গাঁৱৰ নামঘৰত কিমান ভাল এটা পৰিৱেশ। এই ৰাতিৰ পৰিৱেশ হয়। আমাৰ দিনৰখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু সময় নাটনি হোৱাৰ ভাগতে মানে অলপমান নোৱাৰিলোঁ। এতিয়া এই আমাৰ বৰনামঘৰত খিচিৰিৰ আয়োজন চলিব। সেইবাবে জন্মাষ্টমীৰ ভকতসকলে নাম প্ৰসংগ গীত কিবা হৈ আছে। আৰু এতিয়া সেই বাহিৰৰ ক্লাবটোত মানে বাহিৰৰ জেগাখিনিত আমাৰ গোটেই গোপিনী ভকত ডেকা গাভৰু বোৱাৰী সকলোবোৰে বহি আছে আৰু কাম কৰাসকলে কাম কৰি আছে। আমিও এয়া অলপমান ইপিনে আহি অলপমান চাওঁ বোলো মানুহৰ ভিৰৰ ভিগামটো কিমাননো হৈছে, আহিছে নাই সকলো ৰাইজ নামঘৰলৈ বুলি। তো এনেকেই আপোনালোকক অলপমান ৰাইজক দেখাবৰ কাৰণে চেষ্টা কৰিম। ইপিনে পাই চাই থাকিব। এয়া চাওকচোন গোটেই আমাৰ বোৱাৰীসকল, মহিলাসকল, আইসকল সকলো ইয়াত আছে। এই ইয়াত দেখিছেনে পিনে ঘৰ পিনে এইপিনে আমাৰ খিচিৰি আয়োজন বনি আছে, খিচিৰি বনি আছে। তো এই জন্মাষ্টমী বুলি সকলোৱে নামঘৰলৈ বৰনামঘৰলৈ আহিছে। আৰু আমাৰ আটাইতকৈ মাননীয়, আটাইতকৈ আমি পুজো যাক আমাৰ সকলো সময়তে আমাৰ মুখত ৰাম নাম, কৃষ্ণ 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 সেই সকলো নাম আমাৰ মানে আজি আমাৰ কৃষ্ণজনৰ জন্ম তিথি। সেইবাবে এয়া নামঘৰৰ ভিতৰত আমাৰ গোপিনীসকলে চাওকচোন কিমান ধুনীয়াকৈ নাম প্ৰসংগ কৰাৰ পিছত এই ভকতসকল গোপিনীসকলে ইমান ধুনীয়াকৈ এয়া নামঘৰৰ ভিতৰত চাওকচোন নাম প্ৰসংগ কিমান ধুনীয়াকৈ নাগৰা নাম গাই আছে। সেয়ে আপোনালোকক অলপমান দেখাবৰ কাৰণে চেষ্টা কৰিম। তেনেকুৱাকৈ ইয়াত বহি আছে, ইয়াত আৰু আছে কিমান ধুনীয়াকৈ নাম প্ৰসংগ নাগৰা নাম কৰি আছে। কেনেকুৱা লাগিছে আপোনালোকক চাই কিনে জনাব। অলপমান টাইম ভকতসকলকো ইয়াত আছে নহয়। আমাৰ গাঁৱৰ গায়ন বায়ন, ইয়াত ময়ো আছোঁ বাৰু গায়ন বায়নত অলপমান ভাগ অনলাইন কৰি আছোঁ। তো ভিডিঅ'টো চাই কেনেকৈ পালে অলপমান সকলোৱে কমেণ্টত জনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব নাপাহৰিব।